দিব লাগিবই গ্ৰেপ্তাৰ কৰিব লাগিবই গ্ৰেপ্তাৰ কৰিব লাগিবই গ্ৰেপ্তাৰ কৰিব লাগিবই যে ধাৰাবাহিক বাতৰি প্ৰকাশ কৰি আহিছে যে নৰ্থ ইষ্টত নহয় সমগ্ৰ ভাৰতবৰ্ষত সৰ্ববৃহৎ ভাৰতীয় খাদ্য নিগমৰ চাউল চুৰি কাণ্ড সংঘটিত হৈছে ধেমাজিৰ গোদামত। ধেমাজিৰ FCI গোদামত এতিয়ালৈকে ভাৰতবৰ্ষত যিমান চাউল চুৰি কাণ্ড সংঘটিত হৈছে তাৰে আটাইতকৈ সৰ্ববৃহৎ 26,800 বেগ চাউল চুৰি হৈছে ধেমাজি FCI গোদামৰ পৰা। আপোনালোক সকলোৱে জানে যে ইতিমধ্যে এটা ৰিপৰ্ট, যি ৰিপৰ্টৰ ভিত্তিত এই গোটেই তথ্যটো পোহৰলৈ আহিলে যে তাৰ আগতে আপোনালোকে জানে, মই আপোনালোকক দুটামান মাত্ৰ ডাটা দেখাইছোঁ। ভাৰতীয় খাদ্য নিগমৰ এটা নিয়মীয়া তেওঁলোকৰ ভেৰিফিকেশ্যন চলে, যাক কোৱাৰ্টাৰলি বুলি কোৱা হয়। 3 মাহৰ মূৰে মূৰে এটা ভেৰিফিকেশ্যন টীম আহে আৰু লখিমপুৰৰ যিটো ভাৰতীয় খাদ্য নিগমৰ ডিভিজনেল অফিচ, তাত ডিভিজনেল মেনেজাৰ এগৰাকী আছে যাৰ নাম নিৰঞ্জন লাল জাহাংগীৰ, আৰু তেওঁৰ নেতৃত্বত ধেমাজি নাৰায়ণপুৰকে ধৰি 4টা গোদাম আছে, তাৰে এটা গোদাম হৈছে ধেমাজিৰ গোদাম। এই গোদামটোলৈ যেতিয়া কোৱাৰ্টাৰলি ভেৰিফিকেশ্যন আহিছিল, তাতে জ্যোতিপ্ৰসাদ তালুকদাৰ, জয়ন্ত কুমাৰ বৰাকে ধৰি তৃতীয় বৰ্গৰ কেইবাগৰাকীও কৰ্মচাৰীৰে গঠিত এটা ভেৰিফিকেশ্যন টীম আহিছিল। সেই টীমটো আহি আপোনালোকে চাওক 3 অক্টোবৰ 2025 তেওঁলোকে আহি যেতিয়া দেখিছিল যে এই গোটেই গোদামটো জাম পেক আছিল, অৰ্থাৎ বস্তাবিলাক বিশৃংখল হৈ আছিল আৰু তাত ভিতৰলৈ সোমাই ভেৰিফিকেশ্যন কৰিব পৰা কোনো সুবিধা নাছিল, তেওঁলোকে লগালগ চাওক ফ্ৰম জ্যোতিপ্ৰসাদ তালুকদাৰ ছাবজেক্ট ৰিপৰ্টিং অন ষ্টেটাছ অফ ষ্টক এৰেঞ্জমেণ্টছ এট FCI FCD ধেমাজি। অৰ্থাৎ তেওঁলোকে কৈছিল যে এই গোটেই বিশৃংখল হৈ আছে বস্তাবিলাক, ইয়াত কোনো ধৰণৰ ভেৰিফাই কৰিব পৰা সুবিধা নাই, গতিকে এই গোটেই কথাটো জাম পেক লাগি আছে, গতিকে এটা ওপৰৰ পৰা ভেৰিফিকেশ্যন টীম আহিব লাগে যাতে ভালকৈ ভেৰিফাই কৰিব পৰা যায়। অৰ্থাৎ তেওঁলোকে সন্দেহ ব্যক্ত কৰি ধেমাজিৰ নিৰঞ্জন লাল জাহাংগীৰলৈ এইটো মেইল কৰিছিল, চব টু FCI ডিভিজনেল অফিচাৰ নৰ্থ লখিমপুৰ। কেতিয়া কৰিছিল? 3 অক্টোবৰ 2025। আকৌ যদি আপোনালোকে চায়, তাৰপিছত তেওঁলোকে 3বাৰ 2 অক্টোবৰ, 3 অক্টোবৰ, 4 অক্টোবৰ কণ্টিনিউৱাছলি ৰিপিটেডলি ৰিমাইণ্ডাৰ দি তেওঁলোকে কৈছিলে যে আমাৰ কোনে দিছিল, QPV বুলি কয়, কোৱাৰ্টাৰলি ফিজিকেল ভেৰিফিকেশ্যন টীম। জ্যোতিপ্ৰসাদ তালুকদাৰ, যাক ছাছপেণ্ড কৰা হৈছে, জয়ন্ত কুমাৰ বৰা আৰু আছিলে, তেওঁলোকৰ নেতৃত্বত অহা টীমটোৱে এই 2গৰাকী ব্যক্তি মই ফটো দেখাই দিছোঁ। তেওঁলোকে জাম পেকৰ দিনা এনেকৈ ফটো মাৰিছিল, এই যে গোদামটো এনেকৈ জাম পেক আছিল, ভিতৰলৈ সোমাব নোৱাৰে, তেওঁলোকে ফটো মাৰিছিল। এই ফটো সংলগ্ন মেইল কৰিছিল তালৈ, আৰু তাৰ কপি তেওঁলোকে দিছিল DGM। DGM মানে হৈছে ফেজেল নেম। ফেজেল নেম নামৰ যিগৰাকী ডেপুটি জেনেৰেল মেনেজাৰ গুৱাহাটীত বহি আছে, তেওঁলৈ এই ফটো মাৰি জাম পেক থকা বস্তা বিশৃংখল বুলি এনেকৈ মেইল কৰিছিল। 3টা দিন কণ্টিনিউ তেওঁলোকে মেইল কৰিছিল। মেইল কৰাৰ পিছত তেওঁলোকে কোনো ব্যৱস্থা নোলোৱাৰ পিছত সেই নিৰঞ্জন লাল জাহাংগীৰে সেই যি জ্যোতিপ্ৰসাদ তালুকদাৰ, জয়ন্ত কুমাৰ বৰা ফিজিকেল ভেৰিফিকেশ্যন টীমটোক হেঁচা প্ৰয়োগ কৰিছিল যে ইটছ অ'কে বুলি ৰিপৰ্ট দিব লাগে। যিহেতু নিৰঞ্জন লাল জাহাংগীৰ DGMৰ লগত মিলি আছে, ফেজেল নেমৰ লগত, গতিকে তেওঁলোকে অফিচাৰবিলাকে এই 3য় বৰ্গৰ ভেৰিফিকেশ্যন টীমটোক প্ৰেছাৰ দিলে তেওঁলোকে বাধ্য হৈছিল চহী কৰি দিবলৈ, সকলো ঠিকে আছে বুলি। কিন্তু তেওঁলোকে তলত এটা নোট লিখিছিল, চাওক, এই জ্যোতিপ্ৰসাদ তালুকদাৰ, জয়ন্ত মাধৱ বৰা এই চব ঠিক আছে বুলি দিবলৈ বাধ্য হ'ল। নোট এজ ডিক্লেয়াৰ্ড বাই দ্য ডিপ'ৰ্ট ইনচাৰ্জ FCI। অৰ্থাৎ কোন ডিপ'ৰ্ট ইনচাৰ্জ? ইয়াৰ যিজন ৰাকেশ দাস আৰু নিৰঞ্জন লাল জাহাংগীৰ। ইয়াৰ গোদামৰ ইনচাৰ্জ ৰাকেশ দাস আৰু নিৰঞ্জন লাল জাহাংগীৰ যিজন ডিভিজনেল মেনেজাৰ, তেওঁলোকৰ হেঁচাত তেওঁলোকে চহী কৰিছোঁ বুলি লিখিছে। এণ্ড ৰেফাৰেঞ্চ অন দ্য মেইল ডেটেড 2 অক্টোবৰ, 1st, 2nd অক্টোবৰ, 3rd অক্টোবৰ, 4th অক্টোবৰ লিখিছে যে আমি তেওঁলোকৰ হেঁচাত চহী কৰিছোঁ, কিন্তু আমি গোটেই কথাখিনি কিন্তু আমুক তাৰিখে মেইল দি থৈছোঁ, চহী কৰি তলত নোট লিখিছে। তাৰমানে এতিয়া ছাছপেণ্ড কৰা হৈছে জ্যোতিপ্ৰসাদ তালুকদাৰ, জয়ন্ত মাধৱ বৰাক, কিন্তু তেওঁলোকে নোটত ক্লিয়াৰলি লিখিছে কাৰ ডাইৰেকশ্যনত তেওঁলোকে চহী কৰিছে, আৰু তেওঁলোকে যে মেইল কৰিছে তলত লিখি দিছে। তাৰ পৰা এই কথাটো ক্লিয়াৰ যে গোটেই চিণ্ডিকেটটো মাষ্টাৰ মাইণ্ড এই মানুহজন নিৰঞ্জন লাল জাহাংগীৰ, আৰু তেওঁ মেনেজ কৰি ৰাখিছে DGM ফেজেল নেমক। আৰু মেইন চকীদাৰ চুৰটো হৈছে ৰাকেশ দাস।
গতিকে এই 3জন মানুহৰ নেতৃত্বত ধেমাজিৰ গুদামৰ পৰা ভাৰতবৰ্ষৰ সৰ্ববৃহৎ চাউল চুৰি কাণ্ড সংঘটিত হৈছে। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে ভাৰতীয় খাদ্য নিগম হৈছে কেন্দ্ৰীয় চৰকাৰৰ এটা ৰাজহুৱা সংস্থা। ইমান ৰাজহুৱাকৈ অভিযোগ পোৱাৰ পিছত তিনিখনকৈ এজাহাৰ অসম জাতীয়তাবাদী যুৱ পৰিষদে দিছে এখন, কৃষক মুক্তি সংগ্ৰাম সমিতি এখন, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি এখন, আৰু আপোনালোকে চাওক জাতীয়তাবাদী যুৱ পৰিষদৰ ফালৰ পৰা কেন্দ্ৰীয় ফুড ছিকিউৰিটি মিনিষ্টাৰলৈ দিয়া হৈছে। 4খন এজাহাৰ 4খন কাগজ দিয়াৰ পিছত গুৱাহাটীত বহি থকা যিটো CBI কাৰ্যালয় তেওঁলোকে নিজাববীয়াকৈ গোচৰ ল'ব লাগিছিল। আজি পৰ্যন্ত তেওঁলোকে কোনো ধৰণৰ গোচৰ লোৱা নাই। সেইটো আটাইতকৈ ডাঙৰ কথা, কাৰণ ভাৰতীয় খাদ্য নিগম হৈছে ভাৰতীয় কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থা। তাত অসম চৰকাৰে বিশেষ একো কৰিব নোৱাৰে। CBI ডাইৰেক্টলি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। কাক গ্ৰেপ্তাৰ কৰিব লাগিব? প্ৰথম ছাছপেণ্ড নহয়, ৰাকেশ দাসক গ্ৰেপ্তাৰ, নিৰঞ্জন লাল জাহাংগীৰ DM তেওঁক গ্ৰেপ্তাৰ, DGM ফেজল নেমক গ্ৰেপ্তাৰ কৰিব লাগিব। দুখীয়া মানুহৰ মুখৰ ভাত কাঢ়ি খাইছে সিহঁতি, গ্ৰেপ্তাৰ কৰিব লাগিব। CBI গ্ৰেপ্তাৰ কৰিব লাগিব। 2 নম্বৰতে ডিজিটেল ইণ্ডিয়াৰ কথা কৈ থকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই FCI গুদামটোত CCTV কেমেৰা ক'ত গ'ল? 1 লাখ বেগ চাউল জমা কৰি থব ইয়াত CCTV কেমেৰাবিলাক ক'ত গ'ল? 26,700 বেগ চাউল চুৰি কৰিলে। CCTV কেমেৰা ফুটেজ যেতিয়া আমাক লাগে ক'ত গ'ল? ৰাস্তাত যে সাধাৰণ মানুহক কেমেৰা লগাই ডিটেক্ট কৰি ফাইন লগায়, সেই ডিজিটেল ইণ্ডিয়াৰ 26,000 বস্তা চাউল CCTV লাগিব। সেই CCTV কেমেৰাবিলাক ক'ত গ'ল? আমি এইটো প্ৰশ্ন কৰিছোঁ। গতিকে আমাৰ কথাটো খুব ক্লিয়াৰ। কৃষক মুক্তি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজিৰ দিনটো সমগ্ৰ অসমবাসী ৰাইজ আজি হিয়াৰ আমঠু জুবিন গাৰ্গৰ চাৰ্জশ্বিটৰ কাৰণে ব্যস্ত হৈ আছে। আমি উদ্বিগ্নতাত আছোঁ, কি আছে, আচল অপৰাধী তাত বাচি যাব নেকি? তাৰ পিছতো কিন্তু ইমানেই স্পৰ্শকাতৰ বিষয়, যিমানে সময় বাগৰি যাব সিমানে চোৰকেইটা বাচি যাব। ইমিডিয়েট গ্ৰেপ্তাৰ দাবীত আজিৰ দিনটোত আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। গতিকে আমি স্পষ্ট CBI এনকুৱাৰী লাগে, CCTV ফুটেজ লাগে, আৰু এই মানুহকেইজনক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু যিটো ফোন ৰেকৰ্ডিং ওলাইছে তাৰ ভিত্তিত আমাৰ ইয়াতো যদি কোনোবা মুখা পিন্ধা মানুহ আছে সেই সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে, সেই দাবী আমি উত্থাপন কৰিছোঁ।